81 চনৰ 20 জুন সেইদিনা ভূপেন্দ্ৰ নাইট ছুপাৰত ভূপেন্দ্ৰ আৰু নীৰজ চৌধুৰী গৈ ৰাতিপুৱা আমাৰ ঘৰ ওলাইছেগৈ ভূপেন্দ্ৰ কোনোদিন বাছত নাহে কিন্তু সেইদিনাখন কিবা কাৰণ নাইট ছুপাৰটো শুনি থাকে বোলে শুনি থাকে সেইদিনাখন আকৌ আমাৰ বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয় বুলি এখন শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান এখন আছে বিপিন দাই সুধিলে যে তোমালোকে বিষ্ণু ৰাভা দিৱস পাতিবা নাপাতা তেওঁ বোলো পাতিম বোলে ভালেই হৈছে মই আজি সৰু সৰু ল'ৰা ছোৱালীবিলাকক বিষ্ণু কইদেউ ফণী কইদেউ এইবিলাকৰ বিষয়ে সাধুকথা ক'ব পাৰিম তেতিয়া মোৰ ঘপকে মনত পৰিলে যে আজি আমি কিয় এটা প্ৰস্তাৱ নলওঁ যেনেকৈ ৰবীন্দ্ৰনাথ ঠাকুৰ কাজী নজৰুল জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা আজি গীতৰ মৌলিকতা বা স্বকীয়তাক সন্মান জনায় তেওঁলোকৰ গুণমুগ্ধসকলে ৰবীন্দ্ৰ সংগীত নজৰুল গীত জ্যোতি সংগীত বিষ্ণু ৰাভা সংগীতৰ সৃষ্টি কৰিলে আমিও আজি এটা প্ৰস্তাৱ লওঁ যে ভূপেন হাজৰিকাৰ গীত ৰচনা সুৰ সংযোজনা আৰু পৰিবেশন তেওঁৰ ক্ষেত্ৰত পৰিবেশনটো এটা এডেড বস্তু আছিলে বাকীসকল ইমান ভাল পাৰফৰ্মিং আৰ্টিষ্ট নাছিলে কিন্তু ভূপেন্দ্ৰৰ সেইটো আৰ্ট অফ প্ৰেজেণ্টেশ্যনটো এটা ডাঙৰ বস্তু এইকেইটাৰ মৌলিকতাৰ স্বকীয়তাক সন্মান জনাই আমি এটা প্ৰস্তাৱ লওঁ যে ভূপেন হাজৰিকাৰ গীত ৰাজি যাতে ভূপেন্দ্ৰ সংগীত বুলি আখ্যায়িত হয় তাৰপিছতে আৰম্ভতে ভূপেন্দ্ৰই তেতিয়া কৈছিলে যে মই জীয়াই থাকোঁতে কিয় এই প্ৰস্তাৱটো ল'লা অইনবিলাকৰতো মৃত্যুৰ পিছতহে লয় মই বেছিদিন জীয়াই নাথাকিম নেকি মই মৰিম নেকি তেতিয়া ভূপেন্দ্ৰই এষাৰ কথা কৈছিলে যে মোৰ গীত কোনোবাই গালে যে মোৰ নিচিনা মাতটো হ'বই লাগিব বুলি কথা নহয় আমি যিমানখিনি জানো বিভূষণ বৰাই ভূপেন্দ্ৰৰ খুব সুন্দৰ কবিতা আবৃত্তি কৰে আমি এই মুহূৰ্তত আপোনাৰ পৰা সেইটো মই আচলতে আবৃত্তি কৰিব নাজানো কিন্তু ভূপেন্দ্ৰৰ কবিতা ভাল পাওঁ মানে মই আপোনাৰ পৰা শুনিও দৰ্শকে নিশ্চয়কৈ শুনিব বিচাৰিব যে এটা ভূপেন্দ্ৰৰ কবিতা আপুনি যদি ভূপেন্দ্ৰৰ শুনাই ঠিক আছে মই আবৃত্তি বুলি নকলোৱে বাৰু আবৃত্তি নহয় এইটো আওৰাহে হ'ব মানে আৰু মোৰ কণ্ঠও নাই তেনেকৈ গাহি কৰিব এইটো আচলতে 1972 চনত লেখা ভাষা আন্দোলনৰ সময়ত এই গীত নুবুজিলে হতগীত লিখি যাম জগাই লুইতৰে পাৰ শংকৰ মাধৱৰ মহামহা সৃষ্টিৰে উজ্জ্বল লুইতৰে পাৰ কতজনে শলাগিলে অসমীয়া লিখনি পদ্য গোহাঁই বৰুৱাৰ বড়ো ৰাভা মিচিঙৰ ৰূপে ৰখে ভৰপূৰ জীয়া জীয়া আমাৰ ভাষাৰ লিখাবোৰ কিয় বাৰু পৰি পৰি চোৱা নাই পামেগাম বিষ্ণু ৰাভাৰ আনন্দ চন্দ্ৰ হেম ৰজনীকান্ত আৰু লক্ষীনাথৰ ভাষাৰ একে ফুলনিতে জানো ফুল ফুলা নাছিলে মফিজ হাজৰিকাৰ আফাজ তমিজ উপাধ্যায় ত্ৰিপাঠী আৰু কৰ্মকাৰ চাহ বাগিচাৰ অসমীক আকুৱালি পাতিছে মনৰ কথা ভাষা নৱ অসমীয়াৰ বহুতো বঙালী ভাই লুইতৰ পাৰ পাই হল বান্ধ অসমীয়াৰ বুকুখনি উদঙাই ঢালি দিলে অসমে মৌজুল স্নেহ নিজৰাৰ ন বোৱাৰীৰো দেখো প্ৰাণৰ তৃষ্ণা হয় প্ৰতিগৃহ আপোন কৰাৰ বহু যুগ অসমতে থকা কিছু মানুহৰ দেখো কিয় চাৱনি কিনাৰ দূৰণিৰ পৰা আহি যুগ যুগ থাকিও অসমীক মাতৃ নবোলাৰ কথা শুনি কিনো ক'ব সুন্দৰ আত্মাই জ্যোতি আগৰৱালাৰ ৰবীন্দ্ৰ কবীন্দ্ৰ আচাৰ্য ৰায় অন্নদা শংকৰ আৰু সুনীতি কুমাৰ এওঁলোকে জানে দেখো ঐতিহ্য মহান আমাৰ মাতৃভাষাৰ আজি আই অসমী মিঠা দুটি ওঠ আৰু জিভা কিয় ৰাঙলি তোমাৰ তাত হানিত অস্ত্ৰেৰে ঘপিয়ালে কোনে বোৱাই শুনিত সাতোবাৰ হাতুতে তেজৰ ধাৰ চিনিছো যেন জলে তাত মুখ কাৰোবাৰ এটি যেন ৰঞ্জিত আনটি সূৰ্য আৰু এটি অনিল বৰাৰ তাৰে প্ৰতিবাদ ৰূপে শুনিছিলো খবত মহন্ত বাগৰি পৰাৰ সূৰ্যৰ পিনে চাই সংগ্ৰাম কৰিবলৈ অসমৰো আছে অধিকাৰ তাৰেই প্ৰকাশক উচাত্মিকা বুলি ক লুকুৱাই নিজ ব্যভিচাৰ চিন্তাৰ বাহন মোৰ মাতৃভাষা অস্ত্ৰ নহয় ক্ষমতাৰ মুখা পিনা নীতিবিদ আওপাকে নুবুজাবি মানে নাই তোৰ বক্তৃতাৰ ভাষাৰ সামন্তবাদ পুৰণি কলীয়া হ'ল কিমান আৰু কৰ হুংকাৰ মই বৰ ভাৱেৰে কত জাল তৰিবি মিছা সাংবাদিকতাৰ শান্তিপূৰ্ণ এই অসমীয়া জাতিটো ভাল ভাৰতীয় উদাৰ আভুৱা নাভাৰিবি ভুৱা পণ্ডিত সব নিজকেই চিকুত এবাৰ হেৰ দেখুৱাই দেচোন এই মহাভাৰতত এচিকতা মাটি কৰোবাৰ য'ত চিন পৰি থকা নাই বহু ভাষা বাকীয়ে বহু বাৰ গছকাৰ তেন্তে কিয় ভাৰতৰ অঞ্চলে অঞ্চলে সুআসন একোটি ভাষাৰ য'ত দূৰণিৰ পৰা অহা সংখ্যা লঘুৱে লেখে বুৰঞ্জী জিন যোৱাৰ পুনৰ গঠন বুলি পুনৰ ভাঙোন ননা চক্ৰান্ত আছে যাৰ যাৰ জুই লৈ নেখেলিবি ৰঙা চকু দেখুৱাই সকিয়ালো এই শেষবাৰ বংগবন্ধু শেখ মুজিবুৰে যেতিয়া গীত গাই সোণাৰ বাংলাৰ তেতিয়া জানো হেৰ অপমান কৰা হয় বিশ্বৰ অন্য ভাষাক তৰ্ক নকৰো মই সেই হ'ল তৰ্ক এই গীত সতৰ্ক কৰাৰ নানিবি অসমলৈ ত্ৰাস পৰিৱেশ
ধ্বংসযজ্ঞ জ্বলোৱাৰ বহু কাপুৰুষে ঘেৰি শিৰচ্ছেদ কৰিছিল অহিংস অনিল বৰাক সৌচা আকাশত জ্বলিছে অনিল ৰূপ ধৰি ধ্ৰুৱ তাৰকাৰ অসমীয়া জাতিটোৱে অসমীয়া ক'বলৈ কাক নকৰিছে বলাৎকাৰ অসমীয়া ভাষাটিৰ অসমতে নাই জানো যোগ্যতা পোৱাৰ অধিকাৰ সমগ্ৰ ভাৰতৰ ভাষা দুৰ্নীতিবান কুচক্ৰী কত কুলাংগাৰ হে অসম দেশখন তহঁতৰ হ'ল জানো পৈতৃক পৰীক্ষাগাৰ আৰু যদি কোনোবাই উচাত্মিকা মন লৈ অসমীক জোকাই এবাৰ লক্ষ লক্ষ নৱ ডেকা গাভৰুৱে তেজ দিব ৰঙা কলিজাৰ কাৰো প্ৰতি বিদ্বেষ কাৰো ভাষা অৱহেলা লক্ষ্য নহয় আমাৰ এই গীত নুবুজিলে শতগীত লিখি যাম জগাই লুই তৰে পাৰ জগাই লুই তৰে পাৰ ইমান দীঘল এটি কবিতা ইমান সুন্দৰকৈ কি কম ভাষা